নমস্কাৰ, মই ৰুবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ কৰিছোঁ আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ জিকা হওক বা তিয়ঁহ কিয় তিতা হয়, আমি যিখন তলিত জিকা হওক বা তিয়ঁহ ৰোপণ কৰিম, সেই তলিখনত প্ৰথমতে এনেকৈ সম্পূৰ্ণকৈ কোৰ মাৰি ল'ব লাগে। এনেকৈ আপোনালোকে যদি সুন্দৰকৈ কোৰ মাৰি লয়, তেতিয়া নিশ্চয় যেতিয়া গছজোপা বগাব, তেতিয়া আপোনালোকে আকৌ ইয়াত কোৰ মৰাৰ কোনো প্ৰয়োজন নাই। আৰু যদি আপুনি তলিখনত যেতিয়া পুলিখিনি আপোনাৰ বগাই এনেকৈ যদি বহুত ওখ হৈ যায়, তেতিয়া কি হয়, এই গছজোপা যিমানখিনি ওখ হৈছে, ঠিক তেনেকৈ ইয়াৰ তলত যিখিনি শিপা আছে, শিপাখিনিও ইমানটোলৈ ইয়াত বগাবলৈ আৰম্ভ কৰিছে। গছজোপা যিমানে ওপৰলৈ যাব, ইয়াৰ যিবিলাক চুলি শিপা আছে, এইবিলাক চাৰিওকাষে এনেকৈ চাৰিওফালে বগাই বাহিৰলৈ এনেকৈ বাঢ়ি গৈ থাকে। আৰু যেতিয়া আমি ইয়াত কোৰ মাৰি দিওঁ, সেই শিপাবিলাক কাট খাই যায়। আৰু কাট খাই যদি যায়, তেতিয়া আপোনালোকৰ সেই গছকেইজোপা জিকা হওক তিয়ঁহ হওক সেইখিনি তিতা হ'বই। এই কথাটো মই আগৰ এটা ভিডিঅ'টো কৈছোঁ, কিন্তু যিসকলে বিশ্বাস নকৰে তেওঁলোকে প্ৰমাণ কৰি চাব পাৰে। এজোপা লাগি থকা জিকা গছত যিখিনি শিপা তললৈ এনেকৈ গৈ থাকে, সেইখিনি যদি আপোনালোকে অলপ শকত দুডালমান শিপা কাটি দিয়ে, এসপ্তাহমানৰ পিছতে সেই গছজোপাৰ জিকাখিনি তিতা হ'বলৈ আৰম্ভ কৰিব। আৰু এটা কাৰণ হ'ল, আমি যদি এইডোখৰ তলিখন এনেকৈ যদি সুন্দৰকৈ কোৰ মাৰি লওঁ, তেতিয়া কি হ'ব, আমাৰ গছৰ শিপাবিলাক তললৈ সুন্দৰকৈ বগাবলৈ সুবিধা পাব। আৰু আপোনালোকে যিমান সুন্দৰকৈ পৰিপাটিকৈ আপোনালোকে গছজোপাৰ কাষত সাৰ জাবৰ দিব, সিমানেই গছজোপা দুপতিৰে বাঢ়িবলৈ আৰম্ভ কৰিব। আৰু বাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে ইয়াৰ শিৰা উপশিৰা লেখীয়াকৈ ইয়াত যিমান শিপা আছে, কিবা চুলি শিপা এনেকৈ চাৰিওকাষে এনেকৈ চাৰিওফালে মানে যেনিয়ে তেনিয়ে এইপিনে ওলাবলৈ ধৰিব। আৰু সেই শিপাবিলাক কি হয়, কিছুমান ওপৰলৈ ওলাই আহে। ওপৰলৈ ওলাই অহাৰ লগে লগে আপোনালোকে যদি তাত পাতলীয়াকৈ শুকান গোবৰ দি দিয়ে, বা কিবা এনেকৈ যদি শুকান যদি জাবৰ দি পিনি ঢাকি দিয়ে, সেইখিনি সাৰো হ'ব, আপোনালোকে সেই শিপাখিনিও ঢাকি ৰাখিব। যদি এনেকৈ ঢাকি ৰাখে, তেতিয়া কি হ'ব, সেই শিপাখিনি কেতিয়াও পচি নাযায় বা শিপাখিনি মৰি নাযায়। আৰু সেই শিপাখিনি যদি মৰি নাযায়, তেতিয়া সেই গছজোপাত কেতিয়াও যিখিনি তিয়ঁহ হওক বা জিকা হওক যিখিনি লাগে, সেইখিনি তিতা নহয়। বহুতে কয়, যিখন হেন্দালি সেইখনত এচাৰি সাপ বা দাইল সাপ বগালে মানে তিতা হয়। কিন্তু মই যিখন হেন্দালি দিওঁ বা চাং দিওঁ, সেইখনততো এচাৰি সাপেই প্ৰায়ভাগ দেখা যায়। সেইকাৰণে মোৰ বিশ্বাস নহয় যে সাপ বগালে তিয়ঁহ বা জিকা তিতা হয় বুলি। মই এইটো প্ৰমাণ পাই থৈছোঁ। এবাৰ তেনেকৈ এজোপা প্ৰমাণ কৰি চাইছিলোঁ। লাগি থকা তিয়ঁহ গছৰ শিপা ওপৰত যিখিনি ওলাই আছিলে, তাৰ তলত যিখিনি অলপ শকত শিপা আছিলে, তাৰ অলপ কাটি দিছিলোঁ। এসপ্তাহমানৰ পিছত সেই গছৰ তিয়ঁহখিনি লাহে লাহে তিতা হ'বলৈ ধৰিছিলে। এইটোৰ পৰা প্ৰমাণ কৰিব পাৰি যে সঁচাকৈ শিপা যদি কাট খায়, তেতিয়া সেই তিয়ঁহখিনি হওক বা জিকা তিতা হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ উপৰিও যদি বেলেগ কিবা কাৰণ আছে,
আপোনালোকে তলত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে বুলি মই আশা ৰাখিছোঁ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব। ধন্যবাদ।